নমস্কাৰ, মই অংকুৰিতা। আজি মই স্পেচিয়েল অফিচ এটালৈ যাবলৈ ৰেডি হৈছোঁ। সেই স্পেচিয়েল অফিচটো হৈছে RPF, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ। আৰু এই অফিচটোৰ বিষয়ে বহুতে নাজানে, বহুতে জ্ঞাত নহয়। সেইকাৰণে এই অফিচটোৰ কাম কি কৰে। এয়া মই শিমলুগুৰি ৰেলৱে ষ্টেচনত উপস্থিত পালোহি। তাৰ পৰা মই আপোনালোকৰ ভিতৰৰ প্লেচটো দেখুৱাইছোঁ। এয়া হৈছে শিমলুগুৰি ৰেলৱে ষ্টেচন আৰু আগত আপোনাৰ RPFৰ অফিচটো ডিপাৰ্টমেণ্টটো আছে, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ। আৰু লগতে লাগি আছে গভৰ্ণমেণ্ট ৰেলৱে পুলিচ GRP, দুইটা অফিচ কোঅৰ্ডিনেট কৰি কাম কৰে ডিপাৰ্টমেণ্ট। অকণমান আগত আছে অফিচটো, এয়া ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ। আপোনালোকে যদি কিবা অনৈতিক কাৰ্যকলাপ ৰেলৱে ষ্টেচনতে বা যাত্ৰা কৰোঁতে দেখিছে, আপুনি এই অফিচত আহি ক'ব পাৰে। আৰু হেল্পলাইন নাম্বাৰো আছে 139, তালৈও কল কৰিব পাৰে। আজি মই শিমলুগুৰি ৰেলৱে ষ্টেচনৰ RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চলৈ গৈছিলোঁ, লগ কৰিলোঁ। তাত গৈ বহুত ভাল লাগিলে, বহুত নজনা কথা শিকিব পালোঁ। কাৰণ এই ডিপাৰ্টমেণ্টটোৰ বিষয়ে মই ভালদৰে জনা নাছিলোঁ, আৰু মই ভাবোঁ বহুতে আপোনালোকেও নাজানে এই ডিপাৰ্টমেণ্টৰ কথা, কি কৰে কি নাই, বহুতে জ্ঞাত নহয়। মই ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমানকৈ হ'লেও যাতে জ্ঞাত কৰাওঁ এই ডিপাৰ্টমেণ্টটোৱে কেনেকৈ কাম কৰে, কি কৰে। খালি আজি মই SI ছাৰক লগ নাপালোঁ, তেওঁৰ বিশেষ মিটিং আছিলে। তেওঁৰ ডিপাৰ্টমেণ্টৰ ষ্টাফসকলৰ লগত কথা পাতিলোঁ, বিভিন্ন ধৰণৰ কথা গম পালোঁ। আৰু এই RPF কি কৰে, তেওঁলোকৰ মূল উদ্দেশ্য হৈছে যে যাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰা, যাতে ৰেলত বা ট্ৰেইনত যাত্ৰা কৰোঁতে তেওঁলোকে যাতে ভালদৰে ছেফলি যাত্ৰা কৰিব পাৰে, মূল উদ্দেশ্য সেইটোৱেই। আৰু তাৰ লগতে ৰেলৰ যিবোৰ সম্পত্তি আছে, যেনেকৈ ডবা হওক, ইঞ্জিন হওক, ৰেলৰ পথ হওক, বা আপোনাৰ টিকেট কাউণ্টাৰ হওক, বা ৰেলৱে ষ্টেচনৰ বিল্ডিংটো হওক, আৰু বৈদ্যুতিক সা সৰঞ্জাম হওক, বিভিন্ন ধৰণৰ সম্পত্তি আছে। সেই সম্পত্তিবোৰ যাতে ভালদৰে আছেনে নাই তদাৰক কৰা, সুৰক্ষা প্ৰদান কৰা। যদি সুৰক্ষা প্ৰদান নকৰে, যদি বেয়া হৈ যায়, তেতিয়া আমাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। তো সেই ডিপাৰ্টমেণ্টে তদাৰক কৰি ভালদৰে আছেনে নাই আমাক সুৰক্ষা প্ৰদান কৰে। আৰু তাৰোপৰি আমাৰ ৰেলত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ হয়, যেনে চুৰ ডকাইতি, চোৰাংচোৰা, আৰু শিশু বা মহিলাসকলক শিশু হেৰাই যায়, চাইল্ড ট্ৰেফিকিং, আপোনাৰ শিশুটো গৈ বেলেগ জেগাত লৈ গৈ বিকেগৈ গৈ ট্ৰেফিকিঙৰ কেছ থাকে। আৰু বিভিন্ন ধৰণৰ যেনেকৈ মহিলাসকলক শাৰীৰিক হওক, মানসিক হওক, বিভিন্ন ধৰণৰভাৱে অত্যাচাৰ কৰে, বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ কৰে। সেইখিনি ৰোধ কৰিবলৈ তেওঁলোকে প্ৰতিৰক্ষা প্ৰদান কৰে। আৰু তেওঁলোকৰ হেল্পলাইন নাম্বাৰ এটা আছে 139, ৰেল মাদত বুলি আছে, সেইটো 24 hours এভেইলেবল থাকে। আপোনালোকে যদি ৰেলৱে ষ্টেচনতে হওক বা যাত্ৰা কৰোঁতে যদি ওচৰে পাঁজৰে বা পেচেঞ্জাৰে হওক বা অনৈতিক কাৰ্যকলাপ কৰা দেখিছে, বা আপোনালোকে দেখিছে বা শুনিছে, বা নিজেই আপুনি কৰিছে, তেতিয়া আপুনি 139লৈ কল কৰি এইটো কমপ্লেইন কৰিব পাৰে, আৰু লগালগ একশ্যন লোৱা হ'ব। আৰু তাৰোপৰি আপোনালোকৰ ৰেলৱে ষ্টেচনতে হওক, যদি ৰেলৱে ষ্টেচনত যদি এজন শিশু বহুত দেৰিলৈকে বহি আছে, অকলশৰীয়া অনুভৱ কৰিছে, বা মাক দেউতাকক বিচাৰি পোৱা নাই, সেইটো ক্ষেত্ৰতে হওক বা মহিলাৰ ক্ষেত্ৰতে হওক, যাতে শিশুটো ছেফলি হয়, সুৰক্ষা প্ৰদান কৰা তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। আজি তাত গৈ বিভিন্ন কথা শিকিলোঁ, আৰু ভাল লাগিলে গৈ। আৰু তাৰ লগতে তেওঁলোকে এইটো তদাৰক কৰে যে কোন অকলে যাত্ৰা কৰিছে, কোনে লগত যাত্ৰা কৰিছে, ছেফলি সেইটো বস্তু তেওঁলোকে তদাৰক কৰে। সেই বস্তুটো মোৰ বহুত ভাল লাগিলে। আৰু হৈছে গভৰ্ণমেণ্ট ৰেলৱে পুলিচ, সেই ডিপাৰ্টমেণ্ট ওচৰতে থাকে, কোঅৰ্ডিনেট কৰি তেওঁলোকে কাম কৰে দুটা ডিপাৰ্টমেণ্ট। সেইটোৰ বিষয়ে মই আপোনালোকক ভিডিঅ' সহকাৰে ভালদৰে জনাম। একচুৱেলি ময়ো শিকি আছোঁ, ময়ো লাৰ্ণাৰ হয়। এতিয়া মোৰ কৰ্মসূত্ৰে বিভিন্ন ধৰণৰ কথা শিকি আছোঁ, বিভিন্ন ডিপাৰ্টমেণ্টৰ কথা শিকি আছোঁ। মই আগতে জনা নাছিলোঁ, সঁচা কথা ক'বলৈ ময়ো জনা নাছিলোঁ, ময়ো লাৰ্ণাৰে হয়। কিন্তু বহুত নজনা কথা শিকি আছোঁ। আৰু এইটো কথা আৰু এই
ডিপাৰ্টমেণ্টবোৰৰ কথা বহুতেই নাজানে, বহুতে, আৰু এইটো জানিবলগীয়া কথা, বহুত সজাগতাৰ আমাৰ প্ৰয়োজন হয়, বহুত বেছি আমাৰ সজাগতা লাগে। শিশু আৰু মহিলাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ হৈ থাকে, তেওঁলোকক সুৰক্ষাৰ কাৰণে, প্ৰতিৰক্ষাৰ কাৰণে আমি বহুত সজাগ হ'ব লাগে আৰু এই ডিপাৰ্টমেণ্টৰ বিষয়ে জানিব লাগে। আৰু শিশু সুৰক্ষাৰ কাৰণে 1098 হেল্পলাইন নাম্বাৰ থাকে। যদি আপোনালোকৰ ক'ৰবাত চাইল্ড মেৰেজ দেখিছে বা চাইল্ড লেবাৰ দেখিছে বা পক্সো কেছেই হওক, তেতিয়া আপুনি এই 1098লৈ ফোন কৰিব পাৰে। আৰু সেই ইনফৰ্মাৰগৰাকীৰ, যোনে ইনফৰ্ম কৰিব ঘটনাটো ক'ৰবাত দেখিছে, একদম চিক্ৰেট থোৱা হয় তেওঁৰ নিজৰ আইডেণ্টিটিৰ কাৰণে, যাতে তেওঁ একো প্ৰব্লেম ফিউচাৰ ফেচ নকৰে। ধুনীয়াকৈ কল কৰিব পাৰে, আইডেণ্টিটি বহুত ছেফলি থোৱা হয়। আৰু কল কৰাৰ পাছত লগালগ 24 থাকে, লগত 24 আৱাৰ্ছৰ ভিতৰত কি কৰে, বাচ্ছাটোক ৰেস্কিউ কৰা হয়। বহুত সুবিধা আছে, সেই বিষয়ে বহুতেই নাজানে। তো সেই বিষয়েও মই ধুনীয়াকৈ আপোনালোকৰ আগত ভালদৰে ভিডিঅ' সহকাৰে ক'বলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো যদি বনাওঁতে যদি মোৰ কিবা ভুল হৈছে, কাৰণ ময়ো শিকি আছোঁ, কিবা ভুল হ'ব পাৰে, একো ডাঙৰ কথা নহয়, সেইটো আপোনালোকে ক্ষমা কৰিব। আৰু যদি ভুল হৈছে মোক কমেণ্টত ক'ব, সেইটো মই শুধৰাব চেষ্টা কৰিম। আৰু যদি এনেকুৱা ভিডিঅ' লাগে আৰু কিবা জানিবলগীয়া থাকে, প্লিজ কমেণ্ট কৰিব, মই আপোনাক ভিডিঅ' সহকাৰে বুজাবলৈ চেষ্টা কৰিম। আৰু যোনখিনি MSW ষ্টুডেণ্ট হয় বা পঢ়িব ইচ্ছুক হয়, তেওঁলোকেও এই ভিডিঅ'টো বহুত প্ৰয়োজনীয় হয় এই ডিপাৰ্টমেণ্টবোৰৰ কথা, কাৰণ তেওঁলোকেও জানিব প্ৰয়োজন আছে, কাৰণ আমাৰ ছ'চিয়েল ৱৰ্কাৰ এইবোৰৰ ওপৰতে কাম আছে। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাগি ধৰি গৈছে ৱৰ্ডটোত। আৰু মই নেক্সট ভিডিঅ'টো ভাবিছোঁ যে ছ'চিয়েল ৱৰ্ক আৰু ছ'চিয়েল ছাৰ্ভিচৰ মাজৰ পাৰ্থক্য কি, সেইটো বহুতে মানে লিংক আপ কৰি জইন কৰি দিয়ে। বহুতে মানে কি কৰে, একেই বুলি ভাবে, কিন্তু একেবাৰে একেই নহয়। সেইটো পাৰ্থক্যৰ ওপৰত মই এটা ভিডিঅ' বনাব চেষ্টা কৰিম। আজিলৈ আহিছোঁ, থেংক ইউ। আৰু মই মোৰ আজি যি শিমলুগুৰিলৈ যে গৈছিলোঁ, ভিডিঅ'বোৰ অলপ মাজে মাজে এড কৰি দিম, আপোনালোকে চাব। থেংক ইউ ছ' মাছ।